Hello students, welcome back to Eco of Knowledge. আজি আমি আলোচনা কৰিবলৈ গৈ আছো যিসকল ছাত্ৰ-ছাত্ৰী এইবাৰ বিএ প্ৰথম ষান্মাসিকৰ অৰ্থাৎ বিএ ফাৰ্ষ্ট সেমিষ্টাৰত যিসকলে পঢ়ি আছা তোমালোকৰ বাবে অৰ্থাৎ তোমালোকে বহুতেই ভিএসি অৰ্থাৎ ভ্যালু এডেড কোৰ্সৰ কুৱেশ্যন আনসাৰ তোমালোকে পোৱা নাই সেই কাৰণে বহুতে আমাক কমেন্ট কৰিছে যে হেখিনি দিব লাগে গতিকে তোমালোকে নোট কৰি লবা পাৰিলে হেখিনি আলোচনা কৰো আহা প্ৰথম চেপ্টাৰটো আছে পৰিবেশ অধ্যয়নৰ পৰিচয় ইয়াত কুৱেশ্যন আনসাৰ কে তোমালোকে চাই যোৱা এক নম্বৰত আছে বায়ু পানী আৰু মাটিক লৈ গঢ়ি উঠা বাতাবৰণটো কি বোলে অৰ্থাৎ উত্তৰত আছে পৰিবেশ বোলে পৰিবেশ বুলিলে কি বুজায় দ্বিতীয়তে আছে সাধাৰণতে পৰিবেশ বুলিলে আমি আমাৰ চাৰিওফালে থকা জীৱীয় বা অজীৱীয় উপাদানসমূহৰ সমষ্টিকে পৰিবেশ বোলে 3 নম্বৰত আছে পৰিবেশৰ প্ৰধান উপাদানটো কি বায়ু পৰিবেশৰ প্ৰধান উপাদানটো হ'ল বায়ু 4 নম্বৰত অজন স্তৰৰ কু প্ৰভাৱ পেলোৱা এবিধ প্ৰদূষকৰ নাম লিখা যেনে ক্লৰোফ্লৰোকাৰ্বন CFC নম্বৰ 5ত আছে বায়ুমণ্ডলৰ কোনটো স্তৰত উষ্ণতা আটাইতকৈ বেছি উত্তৰ থাৰ্মোস্ফিয়াৰ বা তাপমণ্ডলত নম্বৰ 6ত আছে বায়ুৰ কোনবিধ উপাদানে পানীৰ কলা গঠনত অংশ লয় উত্তৰ নাইট্ৰজেনে নম্বৰ 7ত আছে উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণ প্ৰণালীটোক কি বোলে হালুক সংশ্লেষণ নম্বৰ 8 চোৱা যে পানীৰ মূল উৎস কি উত্তৰ সাগৰ আৰু মহাসাগৰ নম্বৰ 9ত আছে পুৰণি সভ্যতাবোৰ ক'ত গঢ়ি উঠিছিল পুৰণি সভ্যতাবোৰ নৈৰ পাৰত গঢ়ি উঠিছিল নম্বৰ 10ত আছে মানৱ প্ৰজাতি ক'ৰ পৰা সৃষ্টি হোৱা বুলি অনুমান কৰা হয় উত্তৰ বান্দৰ জাতীয় বা বন মানুহৰ পৰা এই মানৱ প্ৰজাতিৰ সৃষ্টি হোৱা বুলি অনুমান কৰা হয় নম্বৰ 11ত আছে পৰিবেশৰ জৈৱিক উপাদানসমূহ কি কি উত্তৰ পৰিবেশৰ অজৈৱিক হেতু 11 নম্বৰটো পৰিবেশৰ অজৈৱিক উপাদানসমূহ কি কি ইয়াত উত্তৰ পৰিবেশৰ অজৈৱিক উপাদানবোৰ হ'ল ক্ৰমে বায়ু পানী আৰু মাটি নম্বৰ 12ত আছে মানুহ আৰু প্ৰকৃতিৰ মাজত কি সম্পৰ্ক আছে মানুহ আৰু প্ৰকৃতিৰ মাজত পৰস্পৰ সহায়ক এয়া মানুহ আৰু প্ৰকৃতিৰ মাজত সম্পৰ্ক নম্বৰ 13ত চোৱা 2 নম্বৰীয়া কুৱেশ্যন জলমণ্ডলত পানী কি ভাণ্ডাৰত পোৱা যায় উত্তৰ সাগৰ মহাসাগৰ হ্ৰদ নৈ বিল জান-জুৰি আদিত পানী থাকে তদুপৰি কুমেৰু মহাদেশত বৰফ হিচাপে গোট মাৰি থকা অৱস্থাটো পানী পোৱা যায় আনকি ভূগৰ্ভতো 2/3 পানী পোৱা যায় নম্বৰ 14ত যে পৰিবেশৰ ভাৰসাম্য কিদৰে চলি আছে উত্তৰ জীৱবোৰে নিজৰ প্ৰয়োজন ভেদে পৰিবেশ ৰচনা কৰি ল'ব পাৰে তথাপি কিছুমান প্ৰতিকূল পৰিবেশত জীৱকুল লুপ্ত হয় এবিধ জীৱ লুপ্ত হলে আন এবিধ নতুন জীৱই সেই ঠাই পূৰণ কৰে এইদৰে জীৱমণ্ডলে স্বাভাৱিক প্ৰক্ৰিয়া অটুট ৰাখি পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰাখিছে এইখিনি তোমালোকৰ 2 নম্বৰীয়া কুৱেশ্যন আনসাৰ এই 2-3টা যে আলোচনা কৰিছো ইতিমধ্যে অলপ ডাঙৰ বহল হেখিনি তোমালোকৰ 2 নম্বৰীয়া কুৱেশ্যন আনসাৰ নম্বৰ 15ত পানীৰ বিশুদ্ধতা কিদৰে প্ৰভাৱিত হ'ব পাৰে লিখা উত্তৰ ঔদ্যোগিক আৱৰ্জনা নগৰ চহৰৰ পেলনীয়া আৱৰ্জনা জীৱ-জন্তুৰ মলমূত্ৰ আদি নলা-নৰ্দমাত আহি নৈ জান-জুৰিত পৰাৰ বাবে পানীৰ বিশুদ্ধতা নষ্ট হৈছে নম্বৰ 16ত আছে যে হিউমাছ কি ভূপৃষ্ঠৰ লগতে লাগি থকা মাটিৰ স্তৰটো হাৰুৱা এই মাটিত খেতি-বাতি ভাল হয় এই মাটিক হিউমাছ বা আলতীয়া মাটি বোলে নম্বৰ 17ত আছে মাটিৰ গুণাগুণ ৰক্ষা কৰাটো কিয় প্ৰয়োজন উত্তৰ প্ৰকৃতিৰ এক অমূল্য সম্পদ হ'ল মাটি দূষিত হ'লে পৰিবেশত বিৰূপ প্ৰভাৱ পৰে সেয়েহে মাটিৰ গুণাগুণ ৰক্ষা কৰাটো আমাৰ দায়িত্ব নম্বৰ 18ত আছে সম্পদ কি উত্তৰ জীৱনৰ বাবে আৱশ্যক হোৱা পদাৰ্থৰ ভঁৰালেই হ'ল সম্পদ কোনো নিৰ্দিষ্ট উৎসৰ পৰা মানুহৰ প্ৰয়োজনত ব্যৱহাৰ কৰিব পৰা সামগ্ৰীসমূহে সম্পদ বোলা হয় নম্বৰ 19ত আছে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায় প্ৰকৃতিয়ে দিয়া বস্তুবিলাকৰ প্ৰধান কাৰ্যৰ বাবে পৃথিৱীৰ প্ৰণালীবিলাক জীয়াই থকাৰ সম্ভৱ হৈছে এই বস্তুবিলাকক প্ৰাকৃতিক সম্পদ বোলে নম্বৰ 20ত আছে প্ৰাকৃতিক সম্পদ কেই প্ৰকাৰৰ উত্তৰ প্ৰাকৃতিক সম্পদ 2 প্ৰকাৰৰ যেনে পৰিমিত আৰু অপৰিমিত নম্বৰ 21ত আছে প্ৰাকৃতিক সম্পদসমূহ কি উত্তৰ প্ৰাকৃতিক সম্পদসমূহ
প্ৰাচুৰ্যতাৰ ওপৰত ভিত্তি কৰি প্ৰধানতঃ দুটা ভাগত বিভক্ত কৰা হৈছে সেয়া হ'ল অক্ষয় সম্পদ আৰু ক্ষয়িষ্ণু সম্পদ নম্বৰ 22ত আছে তোমালোকৰ পৰিমিত প্ৰাকৃতিক সম্পদৰ ভাগ দুটা কি উত্তৰ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু যিসকলে আমাৰ এই চেনেলটো নতুনকৈ চাই আছা তোমালোকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা আৰু যদি তোমালোকৰ কিবা দৰকাৰী কিবা বিষয়বস্তু লাগে তেনেহলে আমাৰ এই ভিডিঅ'ৰ কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰিবা আৰু জনাই দিবা তেনেহলে আমি তোমালোকৰ আগত সেইখিনিও আলোচনা কৰিবলৈ যত্ন কৰিম ধন্যবাদ